কিয় বাদ হয় নেকি পারবি বঢ়িয়াকৈ হেলমেট চেলমেট লৈ কিনে যাব ওলালোঁ সি বোলে ছয়খন ৰখি আছে তো বলক পাইছোঁ একেবাৰে টাউনত মই যাম বুলি ভাবিছোঁ ই আহি গ'লে তো বঢ়িয়াকৈ যাম যাই কিনে ইয়াৰ মানে জোতাকযোৰ ফাটিছে এইযোৰ মানে চেঞ্জ কৰিব লাগে বোলে আৰু ইয়াতে বোলে ব্ৰিজ হ'ব বোলে তো ব্ৰিজৰ কাম মানে ষ্টাৰ্ট কৰি আছে এতিয়া বৰ্তমান ইফালে ব্ৰিজখন বনাৰ কাৰণে মানে দুফালে মানে কাম চলি আছে ৰাস্তাৰ তো এইটো ৰাস্তাটো মানে এনেকুৱা অৱস্থা এতিয়া আৰু ইফালে চাব পাৰে ৰাস্তা কাম পূৰা মানে চলি আছে একদম আৰু যিটো এটা ধূলা হৈছে না ইয়াতে যিটো এটা ধূলা দিছে সেইকাৰণে মই হেলমেটটো পিন্ধি ল'ম জয় শ্ৰীৰাম ঐ শুনা পোৱা নাই জয় শ্ৰীৰাম মানে এনেকৈ মাৰি কেতিয়াবা শুনা নাপায় নেকি তো বলক বপুৰৰ গাড়ীত বোলে তেল নাই তেল ভৰাবই পাৰি 10 টকাত তেল ভৰাই কিনে আমি যাত্ৰা আৰম্ভ কৰিলোঁ ইমানো চিপিৰা মানে 10 টকাত তেল ভৰাইছিল গছৰ পিছফালে এটা শূন্য লগাই দিয়ে আৰু সেইটোৱেতো মেইন মানুহৰ পেটটো পোৱা আৰু বাইকখনৰ টেংকিটো পোৱা একেই কথা আৰু যাত্ৰা কৰাৰ জেগাটো সেইকাৰণে বাইকখনো অকণমান ফুৰাই ল'লোঁ যাতে ডিষ্টাৰ্ব নেদে আকৌ আজিকালি গাড়ীৰ কিটো এটা যাম মানে এতিয়া এনেকুৱা যাম হৈছে আৰু গুৱাহাটীত চব ভাবি যাম কেনেকুৱা যাম হ'ব কি যে হ'ব মানুহ যে গাড়ীৰ ওপৰতে বেছি আছে আৰু এটা মানুহৰ যদি 5খন থাকে গাড়ীয়ে থাকে কেনেকৈ হ'ব কথা মানে কি জানা আজিকালি মানে দেখা দেখিছে মানে ধনী হোৱা বুলি কিনে গৌৰৱ কৰি কিনে মানে এখন গাড়ী কি নহয় মানে সোনকালে 2-3খনৰ গাড়ী লৈ বোলে মোৰ 2-3খন গাড়ী আছে মই ধনী গ'লোঁ দেখা নাই আৰু মানে কথাটো যি এইগিলাৰ কাৰণে মানে প্ৰদূষণ বহুত বেছি হৈ গৈছে গ্ল'বেল ৱাৰ্মিং বেছি হৈছে এইগিলাৰ কাৰণে কি ক'ম আৰু মানে আজিকালি চব জেদা যদি গম পাইছে নাই তো এখন গাড়ী আছে মই এখন গাড়ী ল'ম এনেকুৱা মানে জেদ আজিকালি তো তাৰে যদি গাড়ী এখন মোকে দিলা হয় এইখন হ'ল ফিটপিলিন 401 399cc আৰু মানে ইয়াৰ যোনটো মানে অল্ড মডেল না কেফে ৰেচাৰখন কিটো এটা ছাল লাগে মানে এখন বেছি দেখাই নাপায় আৰু এখন মানে মোৰ ড্ৰিম বাইক এখন লওঁতে মানে ইমান টান কাম নহয় গম পাইছা নাই তো যদি ডেইলি হাজিৰা কৰা সেই হাজিৰা পইচা যদি জমে 5 বছৰ পিছত হ'লেতো গাড়ীখন ল'ব পিনাতো গম পাইছা আকৌ ডাঙৰ কথা নহয় পাৰি পাৰিতো গাড়ীখন ল'ব নালাগে আৰু সেই তই যদি 15,000 দৰমহা 5 বছৰ যদি বালা কাটি তই উপায় নাই যদি ইমান বাইকৰ মানে বাইক ভালে বাইক ড্ৰাইভাৰে হয় তো ভালো খাব লাগিব উপায় নাই চাওক এই এটা যে কথা আছে पाने के लिए कुछ खोना पड़ता है तो हेतु কথা না তই যদি বাইকখান কিনবা খুঁজছা তো बाला নহয় তো सब खावा लागो ना है ना फिर इधर में ये हो जाता है कि बाइक पाने के लिए बाला खाना पड़ गया है ऐसा नहीं होता है बिल्कुल मैं मैंने যোনটো টাউন হৈ কিনে মিৰ্জা হৈ গিয়ে মানে যাওঁ নাই আমি হৈছোঁ এনেকৈ পলবাৰীৰ ভিতৰত দি চাওক না ভিউটো মানে নদী পাৰে আৰু এটা গধূলাবোৰত না এনেকুৱা মানুহ হয় মানে পাৰ্ক চিষ্টেম মানে কিবা এনেকুৱা মানুহ এতিয়াৰ পৰা আহিবা বেছি নাচাই এতিয়া আৰু এটা জংঘলৰ মাজত আপাকে ধৰা পৰা যায় গম পাইছা না আপোনালোকে এতিয়া মানে দিনত কপল চাই না বহুত মানে গধূলাবোৰত 5টা বা 6টা বজাত বেছি দাম লাগি যায় এইবিলাক দিছে না এইবিলাক যে পাৰে মই দিছে না গোটেই মানে লাইনটো মানে কাপলছ লাইন পাবি কিন্তু আমাৰ নাই দেখোন ভাগ্য এনেকুৱা মানে পুৰা পালোঁ আৰু ইয়াৰে মানে বেছিভাগ মানুহে মানে যোনটো ছানছেট নাই থৈছে দেখিছেনে ছানছেটটো চাব আহে মানে সেইকাৰণে নাচাই কিয় কিমান নদীৰ লগত যিটো এটা ছানছেটৰ ভিউ আহে না একদম মানে একদম চুমা ভিউ আহে একদম আল্টিমেট একেবাৰে তামাম আমি ভিতৰে আহিলোঁ আমি যাম নাপাম বুলি নাচাওঁ কিয় আগত কিমান মেলাই হৈছে নে কি হৈছে আমি ইফালে আহিলোঁ যাতে মানে জল্দি পাম নাচাইগে এতিয়া আৰু আগত I love পলাশবাড়ি বলে ওই তেরি সানসেট তো চাওক না কি এটা কিটু এটা ভিউ দেখা পাই বে ও ভাই ৰাস্তাটো কেনে হৈছে আৰু আমি সিদিনা আহোঁতে বোলে এইবিলাক বানা আছিল গম পাইছা না ধুলনি দেখা পাই মোৰো ধুলনি ভ্ৰমণ দিছে গম পাইছা আমি সৰুতে কি কৈছে গম পাইছানে এই লবত টেঙা গছত লালিবাই তামোলৰ গছত
মেলি আনি কিনে আৰু মানে ৰচি ক'ব লাগিলে কি গম পাইছে নাই আমি গৰু যে দৰাক দি গৰু চৰু এদি আনিছিলোঁ দিয়া ধৰা সেনকৈ বনাইছিলোঁ আজিকালি চলি এইগিলা নাজানে দেচোন দিয়া কিটো এটা মজা ভিউৰে মানে কেমেৰাত ভালকৈ চিনি নাপাব পাৰে কেমেৰাত ভালকৈ চিনি নাপাব পাৰে নিজৰ চকু দি চাই কিনে মজাই বেলেগ কিবা কিটো এটা ভাল লাগে কি ক'ম আৰু ভাল লাগে আৰু কি নাই গধূলাৰ পৰা আহিলে এতিয়া মন চন পূৰা হালকা হৈছে গম পাইছা না বাইদেউ কিয় বাদ হয় এনেকৈ তো ফাইনেলি আহি পালোঁ ভাই যিটো এটা গৰম দিছে না এতিয়া আৰু এটা বেলেগ টাইপৰ এটা তাৰমানে পুৱা টাইপৰ গৰম এটা আছে আলু লৈ যাম মই দুদিন পিছত চকু দুদিনত ধুলাম আছে লৈ যাবি হেলমেটটো নিবা নিব চাওক নাবা গাড়ী চানা গোটেই গাড়ী গোটেই দাম মই চাইকেল বুলি ভাবিছিলোঁ মানে এনেকুৱা মানুহ হয় গধূলাবৰ আহিলে ইয়াতে বাপ আৰু গোটেই নৰ্থ ইষ্টৰ ভিতৰত এখন একমাত্ৰ ওৱান এণ্ড অনলি ডেকাথলন আছে যিখনত আমি আহিছোঁ এতিয়া বৰ্তমান হা হয় দে লাইচেঞ্চ ক্লেইম কৰিব মানে ক্লেইম কৰিব চাৰে 3 মাহ হৈছে মাত্ৰ স্পৰ্টছ এক্টিভিটি ইয়াতে মানে কোনোবা এইখিনি যদি ফাটি যায় না নেক্সট আৰু ৰিপ্লেচ কৰি দিয়ে ইয়াতে আৰু মানে গেৰাণ্টি 2 বছৰ থাকে সিহঁতৰ তো ইয়াত এইখিনি কৈছে আৰু ইয়াতে আহি কিনে সুধে মানে কেনেকৈ ইউজ কৰক কেনেকৈ কি কৈছে আৰু নৰ্মেল ইউজ কৰে আমি গম পাওঁ নৰ্মেল ইউজ কৰে নে কি কৰোঁ তো ভাই কেনেকুৱা মানে এক্সাইটেড নতুন জোতা পাবি বাকৱাছ এক্সপিৰিয়েঞ্চ ভাই 3.5 মাহত জোতা ফাটি গৈছে সেইকাৰণে মানে তোক গেৰাণ্টি দিছে ন যে তোক মানে চেঞ্জ কৰি দিব তোক গেৰাণ্টি দিছে তোৰ দেখ লেতে লাগিছিল হয় নে নহয় তাৰ মানে মানে কিছু গম পাইছে এই মানে পাছত পিন্ধি আহিছোঁ জোতাযোৰ পিন্ধি কিনে অলপ মানে ফুটবল চুটবল খেলি কিনে ফাটাছে আৰু ফাটাই কিনে আজি আৰু মানে ৰিটাৰ্ণ নিব আহিছে মনটো অলপ ভাল লাগি আছে আৰু মানে ৰিটাৰ্ণ পাব না নতুন মই যোৰ ফাটাব লাগিব ৰ ফাটাই কিনে আৰু ভাল লাগিব আনবা আৰু হা ইয়াতে বোলে মানে কিবা চেল চলি আছে তো সেইকাৰণে আজি মানে বহুত বেছিয়ে মানুহ হৈছে আজি আৰু চেল লগাৰ কাৰণে ক'ত আছে তোৰ জোতা भाई बिछिरना पड़ेगा अभी बिछना पड़ेगा लेकिन तो पार्टी भी होना चाहिए ना তো আমি ইয়াৰ পৰাই নিছিলোঁ বগাযোৰ মানে পিয়াক হৈ যায় আৰু মজু চাওকচোন মানে সেউজীয়া তৰফৰ অলপ মানে কোনযোৰ জানে মই দেখাই দিছোঁ এইযোৰ দিছ তেনেকুৱা ভাই অলপ মানে অলপ বেলেগ চাইজৰ ল না ভাই क्या बोलती तू नया शूज जूता मिलेगा মানে ইয়াৰ চাইজৰ পাণ আছিলে এই দুটা মানে মানুহে এটা তিৰটা মানুহ এটা ল'ৰা মানুহ মানে আহি কিনে বহি আছিল সি চাই কিনে ভাবছিলোঁ যে নিব আৰু মানে কি হ'ল এটা থৈ দিলা সি আৰু ক'ব লাগছে সি যে বেলেগে নাই যদি ময়ে নিম না মই তেথানেও কৈছোঁ না মোৰ এখন কপাল নহয় ছটা মানে সিহঁতে মানে চুইচ কৰিছিল এযোৰ ল'ম নল'ম থৈ কিনে বা ক'ত বা গ'ল না সিহঁতে আহি কিনে এযোৰ নিম বুলি আহিছিল বেচেৰাটো উঠিলোঁ জল্দি উঠিলোঁ ভাই আহি কিনে নেক্সট যদি মোৰ এই জোতা মানে ফাটে না যিমান পাৰোঁ মানে ফাটাব ট্ৰাই কৰিম জোতা নাচাই মানে অলপ মানে ফাটাম মানে ইয়াতে অলপ মানে এইখিনি ৰেডিং ইয়াৰ দৰে মানে এনেকুৱা বেমানী কৰিছোঁ না মই এনেকুৱা বেমানী কৰি কিনে এইযোৰ দেখিছেনে এইযোৰ কিবা এটা ভাল লাগছে মোৰ কিবা গম পাইছে কিবা এটা ভাল লাগছে এবাৰ এইযোৰ উঠাম মোৰ ইয়াৰ ভাই ব্ৰেণ্ডেড যেন লাগছে পচন্দ শুন না ফুল কম বেলেগত আহিলে এনেকুৱা ফকতীয়া বস্তু ইউজ কৰিব লাগে গম পা না মানে ভৰি চৰি বিষি আছিল অলপ মানে এই মাৰি ল'ম এই ৰখ এইখিনি বিষি আছিল অলপ মাৰি ল'ম মাৰ আকে দিনে বডি বানাব সি নাইচ বস্তুটা পিছ পারবি স্ট্যান্ডো হ্যাঁ মার भाई देखो गाइस बंदा कितना मेहनत कर रहा है बंदा बहुत मेहनत कर रहा है गाइस लाइक ठोको लाइक ये उठता है लेकिन वो तेरे से नहीं उठेगा भाई तो डरा ना वो देख लिया
থাৰ্ড মই মাইণ্ড কৰিছোঁ এডাল ষ্ট্ৰেচিং বেল্ট দাম চাওক নাই 36,999 24,000 इसमें तुम्हारा पूरा खानदान चला जाएगा हाँ मत दगा ना जाएगी ना মোক খুঁজব লাগে মদ দোকান আছে এতিয়া মোকে সেনে কৰি আছে মদ দোকানটো গম পাইছা নাই মই ভাড়া দিছোঁ ফাৰ্ষ্ট আহোঁতে মই এখন মানে 96,000 এখন চাইকেল দেখিছিলোঁ কিন্তু সেইখন চাইকেল দেখা পোৱা নাই ক'ত আছে এই 96,000 চাইকেল খাই কিনিব কিনে কিন্তু ইমানে মানে ৰাইড কৰে সেইটোৱে কিনে আমাক নৰ্মেল লাগে কেইখন বিটুইন কেইখন একেবাৰে কম আজিকালি আৰু মানে কমন হৈছে ৰক ৰাইডাৰ সেই ওপৰত যে থৈ দিছে এখনকে ৰক ৰাইডাৰ আমাৰ মানে হৈ গ'ল ইয়াৰো বঢ়িয়াকৈ জোতাযোৰ পাই গ'ল বঢ়িয়াকৈ তো বলক আৰু মানে জোতাযোৰ সেই ল'লা না আৰু মানে ই এখন এক্সট্ৰাকৈ মানে ইয়াৰো মানে এক্সট্ৰাকৈ এখন বিল বনাব লাগে তো বিলখন বনাই মানে মই বাহিৰত যাম মানে গৰম ভাৱ এটা আহিছে আমি দিনতে আহিছিলোঁ কিন্তু এতিয়া ৰাতি হৈ গ'ল কি কৰিব উপায়তো নাই আৰু অ' ভাই ঘৰৰ পৰা ফোন মাৰি আছে নে ই মোক এটা ল'ব পাৰিছে দেই এইটোৰ দাম কিমান জানা কিমানতো 99 না কিয় 69 মই ইয়াক কৈ কি ক'লোঁ যে 69 টকাত ভাত চাই 100 টকা এটা আছে বোলে তো আমি বঢ়িয়াকৈ হোটেলত যাই কিনে পূৰা মাৰিব পাৰিম তো আইডিয়া লাগিব নাই হা আমাৰ মানে এই দামটো ৰেটটো মানে দেখা নাপায় সেইটো বস্তু ইউজ কৰিব লাগে হ'ব ইউজ কৰি দি আছোঁ এইটো দূৰত আছে এয়া গৰম আছিল তো ভিতৰৰ পৰা ওলাই আহিলোঁ হৈ কিনে এতিয়া ঘৰত যাব আছোঁ হয় য এতিয়া ৰাতিও হ'ল আহিছিলোঁ 5টা বজাতে আহিছিলোঁ ৰাতিও হ'ল এখন পৰঠা খাই কিনে ঘৰত ভাত খোৱা দৰকাৰ নাই আৰু গম পাইছেনে নেক্সট ব্লগত তো এতিয়া খাবা দিয়ে আমাক বাই বাই These brothers my guys, know that we fly, know that they ride or die.